So namaskar guys, welcome back to my YouTube channel. পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেৱাশিষ ইউটিউবাৰ। আৰু এটা ভাল লাগছে যে আপোনালোকে সিদিনাৰ ভিডিঅ'টো চাইছে হ'বাই, যিমান মোৰ মতে বেছিভাগে চাই পিনে বহুত ৰেচপন্স দিছে। তাৰমানে কি ক'ম, ইনষ্টাগ্ৰাম যে আছে, ইনষ্টাগ্ৰামত আপোনাৰ ফ'ল' বাঢ়ি আছে, ফ'ল'ৱাৰ্ছ বাঢ়ি আছে। এটা স্ক্ৰীন ৰেকৰ্ড দেখি আছোঁ, আপোনালোকে চাই যাওকচোন। তো গাইজ এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম। তাৰমানে মই ৰিচাৰ্জো কৰোঁ। ৰিচাৰ্জ আপোনালোকে চাওক, মোবাইল DTH ফাষ্টেগ ৰিচাৰ্জ কৰা হয়। ফটোটো দেখা দিছোঁ গাইজ, ফাষ্টেগ ৰিচাৰ্জ কৰা হয়। আপোনালোকে যদি কোনোবা ৰিচাৰ্জ কৰিব বিচাৰে মোক ইনষ্টাগ্ৰামত মেছেজ দিব পাৰে। আৰু একাউণ্ট 220টাৰ ওপৰত নাছিলে, যদিও আছিল তেতিয়াহ'লে গাইজ কমি আহি থাকে। আৰু গাইজ এতিয়া আছে 237টা, সোনকালতে আৰু 250টা 250টা কৰি দিয়ক। আৰু গাইজ মোৰ আগৰে কাৰণে মাহান চব গুচি গৈছে। এতিয়া গাইজ আছে মোৰ চেনেলৰ নামত এটা একাউণ্ট আছিল, সেইটো গুচি গৈছে। আগৰ চেনেলটো সেইটো গাইজ এছামিছ ব্লগাৰ দেৱাশিষ ইউটিউবাৰ। চাওক চাওক গাইজ, একোতে দেখাও বেছি ফ'ল'ৱাৰ্ছ। তো গাইজ এইখিনি হৈছে আমাৰ খুৰাৰ বাইকখন, আপোনালোকক যে কৈছিলোঁ FZ-SV4 মডেল। চাওক এতিয়া গাইজ আমি ষ্টাম মাৰিব যাইছোঁ। ষ্টাম তাৰমানে আমাৰ আধাহে আছে, কোনোবাই ধৰি লৈছে। আমাক দুপেট আছে, লাগে 6 পেট। দুপেট আছে চা, দুপেট আছে 6 পেট লাগে, 5 পেট নাই লাগে। এইটো 6 পেট লাগে, মুঠ 6 পেট। কলে হে আৰু গাইছি না কি হৈছে, কল এক পাত কাটি দিছে, কল অলবা ওলছিল। ই ৰাচল কাটি দিয়ে, যি পাই সেয়ে কৰে। এই চাওক, ইয়াৰ আৰু ৰাখছি নহয়, ইয়াৰ ৰাখছি তাৰমানে ই তাৰমানে ভিডিঅ' নেদে, ই ইউটিউব চেনেল খোলে এনে। চাওক ইয়াক মই আগতে খুলিছোঁ, মত কৰি মই যেতিয়া খুলিছোঁ তাৰপিছত খুলিছোঁ। নাহে এনে কয়ে, আমি নাজনো, আমি এইগিলা টেকনিক নাজনো। ইয়াত কৰি এই পাছত খুলিছে, মই খুলি দিছোঁ। ইয়াত কৰি ইয়াৰ ছাবস্ক্ৰাইবাৰ বেছি হৈছে, পিছে ইয়াৰ চেনেলটো বন্ধ হ'ল। এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব, সিয়াৰটো নালাগে দিয়ক, সি কৰিব দিলেহে কৰিব লাগব না। তো দেখোন ভিডিঅ' নেদায়। একদিনাকে বনাব, তাৰমানে বহুত টকা খৰচ কৰি বনাব। আৰু চাওক আমাৰ আৰু মৰলো আৰু চাওক, তই ৰুবি নাই ইমাখান কাই ৰুব, তই ৰুবি ফ্ৰীতে হৈ যাব। আৰু গাইছে এখন কাইজা লাগছিল, এতিয়া কাইজা তোৰ লগতে লাগিম ভাই বিদ্যা। নামাৰ বিয়া এলা হৈছে মোৰ বিদ্যা পছি জোৰকে পছি। সৰি গাইস, কাটিব ভিডিওটো, এটো এডিট নকৰবি কিন্তু এখনে তো গাইস। এতিয়া আহুং বৰ কাইজা লাগাত এক্সপাৰ্ট হে, আহুং পারবো ডাঙৰ হলি লাগবা। এই তুমি এনে হাকানা গাই দইলো তাহে, এই দইলো দইলো এই দইলো এই পেটার এই বাকি এই দইলো খেলবা দে মোক হ'ব দে, খেলবা দিব দে। তাতে কাই খেলবা যাবা দিছি তো কিয় নেদো দে গাইজা। আৰু কাইজা লাগছে কিবা দইলৰ। তাৰমানে ই এটা বস্তু বনাইছিল, যদি আপোনালোকৰ পূজা কৰিছে, এই ৰি তোৰ চেনেল আজি ডিলিট কৰবা লাগিব গাইস। ই গাইছে কলত দনা বনাইছে, গাজাল পুতি দিছে। আৰু ই হৈছে সৰু ইউটিউবাৰক ডাঙৰ ইউটিউবাৰক ষ্ট্ৰাইক মাৰবা দে। হক দে, হনুমানে কি আছিল দেচোন ক। হনুমানে কি আছিল? ৰাম ভক্ত, ৰামৰ ভক্ত আছিল হনুমান। খেলা নহয় যাওক। কিয় জকে নাকান ভাই,
এই চাওক লাগিল নহয় কাজিয়া ই গাইছ কলত দনা বনাইছিল পূজাত যি ই মানে মোক বৰ ডিষ্টাৰ্ব দিছিল ই তাৰমানে এই দি বছ জোতৰ বাহা ভিডিঅ' বন্ধ কৰ তই এতিয়া কি কৈ গেল ভিডিঅ' বন্ধ কৰ পাছত কাই কৈছি দেখাই কি কৈছি তোৰ দেউতাই এতিয়া কি কৈ গেল খেলা খেলবা দিছিলা নেখেলোং খেলা তাৰ মানে বৰ ডিষ্টাৰ্ব যেতিয়া ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ আৰু এইটো ভিডিঅ' তাৰমানে গৰম বন্ধতে শ্বুট কৰি থৈ দিয়া শ্বুট কৰি থৈ দিছোঁ কিন্তু দিব পৰা নাই কাৰণ গৰম বন্ধ খুলিলে গৰম বন্ধ স্কুল খুলিছে দিয়া তাকে ভিডিঅ' অলপ কমকৈ আহি থাকিব পাৰে আৰু যিকেইটা ভিডিঅ' আছিল সেইকেইটা মই এডিট কৰি দি থাকিম আপোনালোকে এটা সেই কৰি দিব কি বুলি কয় গাইছ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মই ভিডিঅ'টো দিয়াৰ আগতে ইনষ্টাগ্ৰামত ষ্টৰি দি দিম আৰু লিংকটো দি দিম আপোনালোকে যাই তাতে ক্লিক কৰি যিসকলে তাতে চাই ল'ব ইনষ্টাগ্ৰামত মোৰ ইয়াত আহিছে স্ক্ৰীণতো আহিছে আৰু ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ফ'ল' কৰি থ'ব আৰু নেক্সট ভিডিঅ' কলাক্ষেত্ৰৰ গুৱাহাটী যাওঁতে কলাক্ষেত্ৰতো গৈছিলোঁ আমি সেইটো ভিডিঅ' আহিব পাৰে নহবা আমাৰ পানীৰ টেংকি বহাই আছে তাৰমানে এটা বেলেগ টাইপৰ বস্তু পানীৰ টেংকিত সেইটো আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাব কোনদিনা আহে সেইটো মোক ক'ব নোৱাৰোঁ ডাইৰেক্ট ক'ব নোৱাৰোঁ কিন্তু মই যোনদিনা দিওঁ সিদিনা মই টাইমিংটো আৰু কৈ দিম আৰু লিংকটো দি দিম তাতে আপলোড হোৱাৰ পিছত মই দি দিম লিংকটো আপোনালোকে টাইমিংটো মই আগতে দি থ'ম টাইমিংটো দি থ'ম আগতে আপোনালোকে সেই টাইমিঙত যদি কোনোবাই নটিফিকেশ্যন বেলটো যি আছে সেইটো বাজাই থৈ দিলে নটিফিকেশ্যন পাব যদি বাজা নাই তেতিয়াহ'লে আপুনি নিজে ইউটিউবটো অ'পেন কৰিলেহে পাব এতিয়া গাইছ শেষ কৰোঁ ভিডিঅ'টো বাই বাই জয় অসম ভিডিঅ'টো ভাল লাগছে যদি লাইক কৰি দিব এটা তাৰ দৰে ভিডিঅ' বনাব ল'লোঁ দিয়ক গাইছ সিয়ে খাই যা লাগে মুঠতে ক'বাই নেদে দেখছি না গাইছ সি এটা আমাৰ কিউব মাষ্টাৰে দিয়ক গাইছ বাই বাই